কংগ্ৰেছ দল কিয় কংগ্ৰেছৰ টিকেট লৈছে কাৰণটো কংগ্ৰেছে টিকেট লৈছো মানে মই চাওঁ যে মোৰ ভাৰত যিবিলাক মানে মানুহ আছে মোৰ ভিলেজৰ তাক মই মানে যিমান উন্নতি কৰিব লাগিব সেইকাৰণে মই মানে কংগ্ৰেছ এইটো মোৰ ফাৰ্ষ্ট মই এটা এম এ পাছ কেণ্ডিডেট আৰু মই DS জুনিয়ৰ কলেজ মানকাচৰত এজ এ ভাইচ প্ৰিন্সিপাল জব কৰি আছো ভাৰতৰ ৰাষ্ট্ৰপতি কোন PM মোদী ৰাষ্ট্ৰপতি সোণাল ৰামনাথ কোবিন্দ ৰামনাথ কোবিন্দ ৰাজ্যপালৰ নাম অসমৰ ৰাজ্যপাল হা অসমৰ ৰাজ্যপালৰ নাম অসমৰ ৰাজ্যপাল ৰাজ্যপাল হয়। একচুৱেলি মই মানে ইংলিছ মিডিয়ামৰ হয় মই মানে ইংলিছত কৰিছো শ্বিলং আসামৰ মই ভালকে মানে How many districts in our in Assam? How many districts in Assam? How many what? Districts in Assam? District. One. In Assam there will one district only. No. District one only. How many districts in Assam? District one no. Upi district. How many districts? কত ডিস্ট্রিক্ট আছে আসামে? আসামে তো কেইখন জেলা আছে? Actually first time I'm confusing.